নমস্কাৰ, মই দীপক ৰয়। আজি মই আছোঁ কেচি ডিজিটেল ফিল্মৰ ষ্টুডিঅ'ত এটি বিশেষ কথা আলোচনা কৰিবলৈ, আৰু মোৰ লগত আছে দুজন বিশেষ ব্যক্তি। কেচি ডিজিটেল ফিল্মছ ইউটিউবৰ এই পৃথিৱীখনত কেচি ডিজিটেল ফিল্মছ এটা বহুতভাৱে জনপ্ৰিয় নাম, কাৰণ কেচি ডিজিটেল ফিল্মছে দৰ্শকক কেইবাখনো ধুনীয়া শ্বৰ্ট ফিল্ম উপহাৰ দিছে। এৰেঞ্জ, মায়া বাইদেউ আৰু লাভ বাৰ্ডছ। এৰেঞ্জ, মায়া বাইদেউ আৰু লাভ বাৰ্ডছৰ পিছতে তেওঁলোকৰ শেহতীয়া ছবি যোৱা 6 আগষ্টত মুক্তি পাইছে ৰেডিঅ' গাই। আজি ৰেডিঅ' গাই এই শ্বৰ্ট ফিল্মখনৰ বিষয়ে আমি অকণমান আলোচনা কৰিম। মোৰ লগত এই ছবিখনৰে ৰেডিঅ' গাই ছবিখনৰ দুজন অন্যতম অভিনেতা মোৰ লগত আজি কেচি ডিজিটেল ফিল্মছৰ ষ্টুডিঅ'ত উপস্থিত আছে। প্ৰথমজন হ'ল শশাংক সমীৰ আৰু লগতে বাদল সিনহা। চ' আপোনালোক দুইজনকে কেচি ডিজিটেল ফিল্মছৰ এই ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমে কথা পাতিম গণেশৰ লগত, যিহেতু গণেশে বিশেষভাৱে সমাদৰ লাভ কৰিছে, মৰম বুটলিবলৈ সক্ষম হৈছে। গণেশ, কোৱাচোন তোমাৰ অভিজ্ঞতা কোৱা। অভিজ্ঞতা খুবেই ভাল, বহুত বস্তু শিকিবলৈ পালোঁ। আৰু আৰম্ভণিতে মই আমাৰ ডাইৰেক্টৰ সমুজ্জ্বল কাশ্যপক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁ সেই কেৰেক্টাৰটোৰ কাৰণে মোৰ ওপৰত যি বিশ্বাস ৰাখিছে তাৰ কাৰণে ধন্যবাদ। আৰু লগতে মোৰ লগত সমীৰ আছে, তেওঁ মোক বহুত হেল্প কৰিছে কেৰেক্টাৰটো ডেভেলপ কৰাৰ ক্ষেত্ৰত, যিটো মানুহে ভাল পাইছে। তো খুবেই ভাল এক্সপিৰিয়েঞ্চ, নতুন নতুন মানুহৰ লগত কাম কৰিবলৈ পাইছোঁ। আৰু কি হয়, প্ৰত্যেকটো কামতে আমি কি হয়, কিবা নহয় কিবা শিকিব পাৰোঁ। আৰু বিশেষকৈ যেতিয়া আৰ্টিষ্টজন যদি অভিজ্ঞ হয়, তেতিয়া তেওঁৰ পৰা যথেষ্টখিনি ছাপোৰ্ট পোৱা যায়। কিন্তু ৰাইজে তোমাক যিখিনি মৰম দিছে, ৰাইজে তাৰ বিষয়ে কি ক'বা এতিয়া দৰ্শকক? ৰাইজক যিখিনি মানুহে চিনেমাখন চাইছে, ভাল পাইছে, তেওঁলোকক বহুত ধন্যবাদ। যদি কেতিয়াবা কোনোবাই ভাল কয়, খুব ভাল লাগে। তোমাৰ যিটো চৰিত্ৰ, গণেশৰ চৰিত্ৰ, প্ৰসন্নহঁতৰ ঘৰত তুমি বহুত আগৰ পৰা থকা এজন বিশেষ ব্যক্তি, এটা পৰিয়ালৰ অংশ তুমি। গতিকে তুমি পাচলি কটাৰ পৰা, ভাত বনোৱাৰ পৰা আৰু প্ৰসন্নৰ মাকৰ যতন লোৱাৰ পৰা গোটেইখিনি কাম কৰা। গতিকে সেই গোটেইখিনিক লৈয়েই কাহিনীৰ সাৰমৰ্ম নহয় জানো? গতিকে চৰিত্ৰটোক তুমি কৰিবলৈ কেনেকুৱা প্ৰিপেৰেশ্যন কৰিছা? কিবা বিশেষ প্ৰিপেৰেশ্যন কৰিছিলা নেকি? এটা প্ৰিপেৰেশ্যনটো থাকেই প্ৰত্যেকটো কেৰেক্টাৰ কৰোঁতে। চ' মই স্ক্ৰিপ্টটো চাইছোঁ, স্ক্ৰিপ্টটো চাই পেলাই তাক কেনেকৈ ডেভেলপ কৰিব পাৰি সেই বিষয়ে চেষ্টা কৰিছোঁ। আৰু কি হয়, আমাৰ অবজাৰভেশ্যনবিলাক থাকেই, অলপ অলপ বস্তু চবৰে পৰা লৈ আৰু যদি সমীৰৰ নিচিনা মানুহ থাকে তো কেৰেক্টাৰ ডেভেলপ কৰাত আৰু বেছি সুবিধা হয়। তেওঁ মোক সঁচাকৈ ৰিয়েলি বহুতখিনি হেল্প কৰিছে, তাৰ কাৰণে ধন্যবাদ, বহুত হেল্প কৰিছে। ঠিক আছে বাদল, বাদল নহয়, আজি গণেশ বুলিয়ে কওঁ। গণেশ, আমি আৰু কথা পাতিম এই বিষয়ে। এতিয়া আমি মুখ্য ব্যক্তিজনৰ ওচৰলৈ আহিছোঁ। শশাংক সমীৰ প্ৰসন্নৰ চৰিত্ৰটো কৰিছে দ্য অৰিজিনেল ৰেডিঅ' গাই। তো সমীৰ, তোমাৰ অভিজ্ঞতাৰ বিষয়ে কোৱা। প্ৰথম কথাটো দীপক দা, আপোনাক বহুত বেছিকৈ ধন্যবাদ এই কাৰণে যে এই ইণ্টাৰভিউটো আমি কৰিছোঁ, সেইটো এটা বেলেগ ধৰণৰ কথা। কিন্তু মূলতঃ এজন এক্টৰে যেতিয়া এক্টিঙৰ কথা সোধে, তেতিয়া ডেফিনেটলি এইটো আৰু বেছি মোৰ মজা লগা হৈ যায়। চ' কথাটো হৈছে যে দ্য ৰেডিঅ' গাই, ৰেডিঅ'টো তাৎক্ষণিকভাৱে মোৰ জীৱনলৈ অহা এটা বিশেষ ধৰণৰ বিষয়। মই কোনোদিন প্লেন কৰা নাছিলোঁ। মোৰ লাইফটোৰ বিষয়ে মই কৈছোঁ। চ' প্লেন নকৰাকৈ তেনেকৈ মই ৰেডিঅ' গাই এদিন হৈছিলোঁ এটা ষ্টেচনৰ কাৰণে। মই 5 বছৰ এটা প্ৰাইভেট ৰেডিঅ' ষ্টেচনত মই ৰেডিঅ' জকি হিচাপে আছিলোঁ, যাৰ পৰা বহুত মানুহে হয়তো চিনি পালে, বহুত মানুহে মোৰ অনুষ্ঠানবিলাক শুনিলে। তো সেই অভিজ্ঞতাটো এইখন চিনেমাত মই এপ্লাই কৰিবলৈ এটা একদম পাৰফেক্টলি সুযোগ পালোঁ। ত' এইটো যিটো কেৰেক্টাৰ প্ৰচনটো কৰোঁতে মোৰ দুটা বস্তু, যদিও এটা বস্তুত লাভ আছিলে, এটা বস্তু বেছি চেলেঞ্জ আছিলে। চেলেঞ্জটো এনেকুৱা ধৰণৰ যে এজ এ কেৰেক্টাৰ, আপুনি জানে যে এজন এক্টৰে এটা কেৰেক্টাৰ কৰিলে, চ' সেই যিটো মানসিক অন্তৰ্দণ্ডৰ মাজেৰে এটা নতুন কেৰেক্টাৰ সৃষ্টি কৰি পেলাই তাক অভিনয় কৰে। চ' সেইটো কাৰণে মই ৰেডিঅ' গাই কৰি থকা যিখিনি বস্তু, সেইখিনি মোৰ অৰিজিনেল মই যিটো সমীৰ আছিলোঁ, সেইটোক মই তাত বহাই দিলেই হৈ গ'ল। কিন্তু তাৰ বাহিৰে বাকী মোৰ বাদল এজন খুব প্ৰিয় বন্ধু। মই চিনেমাখন বাৰে বাৰে কওঁ যে মোৰ জীৱনটোৰ বিভিন্ন ঘাত প্ৰতিঘাতবিলাক পাৰ হৈছে যদিও বাদল মোৰ আটাইতকৈ, মই সৰুৰ পৰা লগ পোৱা বাদল 4 বছৰ বয়সতে। গণেশ তো বাদল যিহেতু মোৰ কাষতে আছে, বাদল আহিছোঁ, গণেশ। চ' গণেশ, মই একদম সৰুৰ পৰা আমি দুটা একেলগে খেলি মেলি ডাঙৰ হৈছোঁ। গতিকে মোৰ অন্য ফ্ৰেণ্ডবিলাকতকৈ বেছি প্ৰিয় গণেশ। গতিকে সেই গণেশৰ লগত থকা যিখিনি সময় অন স্ক্ৰীণ আছোঁ, মাৰ লগত যিখিনি পাতিবলগীয়া কথা হৈছে, যিখিনি আগৰৱাল যিটো কেৰেক্টাৰ আছে আমাৰ হৰ্ষ, তাৰ লগত পাতিবলৈ, সেইখিনি সময়ত কৰা এই দুটা কণ্ট্ৰাষ্ট যিটো অভিনয়, যে এটা প্ৰসূন যিটো ঘৰুৱা ল'ৰাৰ কেৰেক্টাৰ আৰু প্ৰসূন এজ আৰ্জে, চ' সেই দুটাৰ কণ্ট্ৰাষ্টৰ কাৰণে মানসিক অন্তৰ্দণ্ডৰ যিটো মানসিক চাপ এটা লৈ পেলাই ক্ৰিয়েট কৰিবলগীয়া হৈছিলে কেৰেক্টাৰটো। চ' সেইখিনিত বেছ আমোদজনক।
এক্টিং ইজ অলৱেজ এ কো এক্টিং মই সেইটো বহুত বেছিকৈ বিশ্বাস কৰোঁ কাৰণ মই চিনটোত আছোঁ এনেকুৱা কথা নহয় যে মই চিনটোৰ মাহাত্ম্যটো কি সেই কথাটো বুজি লৈ পেলাই যিটো কেৰেক্টাৰ বা যিজনৰ আছে দাবী চ' সেই কথাটোক আপুনি কেনেকৈ ধৰণে ৰিয়েক্ট কৰিবলৈ তেওঁলৈ আগবঢ়াই দিব পাৰে চ' মই গণেশে মোক সোধা কথাটোৰ প্ৰত্যুত্তৰটো যদি মই একদম সমাহিত আৰু শুদ্ধ ৰূপত মই তাক আকৌ দিব নোৱাৰোঁ তাত ডেফিনেটলি সি কৰিব বিচৰা যিখিনি তাৰ মানসিক মানে হেৰি আছে প্ৰিপেৰেশ্যন সেইখিনিত মানে আউল লাগি যাব গতিকে মই কিমান সহায় কৰিব পাৰোঁ সেইটোৱে মই সদায় আপোনাৰ লগত অভিনয় কৰোঁতেও সেই একেটা বস্তুৱে মই সদায় বেছিকৈ গুৰুত্ব দিওঁ গতিকে সেই সকলোবিলাক দিশৰ পৰা চাবলৈ গ'লে দ্য ৰেডিঅ' গাই যে মোৰ বাবে এটা মানে খুব ধুনীয়া এটা মাইলষ্টোনৰ নিচিনা ধুনীয়া প্ৰজেক্ট নিশ্চয় নিশ্চয় আমি এটা কাম কৰোঁ আমাৰ ইউটিউবত যিসকল কমেণ্টছ আছে কমেণ্টছখিনি অকণমান চাওঁ কোনে কি কি কমেণ্টছ দিছে নহয় খুব সুন্দৰ সুন্দৰ মেছেজ আহিছে প্ৰথমটো মেছেজ মোৰ হাতত চকুত পৰিছে এতিয়া হীৰক জ্যোতি এসপ্তাহ আগতে মেছেজ কৰিছে 18.30 ইট ৰিয়েলি টাচেছ এই বিষয়ে মোৰ যিটো মনত পৰিছে 18.30 অকণমান চাওঁ চেক কৰি কিবা যদি গাত কষ্ট পাই আছিল আমাক একবাৰ ক'ব লাগিছিল না কতে যিমান তুমি আমাৰ পাচলি কাটি আছা তিতা কেৰেলা কাটি আছা নেকি তেতিয়া কি হৈছে ষ্টৰিটোত মানে আমাৰ সেই সময়ত মা ঢুকাই যায় তো মায়ে কি কৰে তো মোক তিতা কেৰেলা খুৱাই খুব ভাল পায় এইটো নহয় যে তেওঁ হেৰি পায় মোক খুৱাই ভাল পায় কি হ'ল তাৰপিছত আমি এনেকৈ থাকোঁতে এদিন মানে সিহঁতৰ যেতিয়া বছৰিকৈ হেৰি হয় তো ভাবিলোঁ যে তিতা কেৰেলা কাটোঁ আৰু সেইদিনা তিতা কেৰেলা খুৱাওঁ চবকে তো সেইটো চিন আছিলে তাৰ মাজতে আমাৰ কথোপকথন চলে সেইটো চিকুৱেঞ্চ আৰু বিশেষভাৱে উল্লেখ কৰিবলগীয়া কমেণ্ট দ্য কেৰেক্টাৰ্ছ আৰ জাষ্ট ছ' বিউটিফুলি পৰ্ট্ৰেইড ৱাটছ ইট টুৱাইচ আউট অফ কম্পালছন ছ' চুইট থেংক ইউ মৃগাংক বৰা তাৰপিছত really heart touching very good concept congratulations to everyone involved with this beautiful short film thank you Mohan Dwara বৰজাহক কমেণ্টছখিনি মই এতিয়া সামৰোঁ বহুত সুন্দৰ সুন্দৰ কমেণ্টছ আছিলে এটি বিশেষ কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই কথাটো হ'ল যে এই ছবিখনত পৰিচালক সমুজ্জ্বল কাশ্যপে এটি গীত সন্নিৱিষ্ট কৰাৰ কথা ভাবিলে আৰু এই গীতটিৰ বিষয়ে সমীৰে কওক গানটো মই লিখিলোঁ এণ্ড হৰজিত দিয়াজ হৰজিতে আমাৰ বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছে আৰু গানটোৰ কম্প'জিশ্যনো কৰিছে আৰু সকলোতকৈ ভাল লগা কথা যে আমাৰ শেষত জয়দাও আমাৰ লগত সহযোগ হৈ পৰিল তো জয়দাও গানটো গালে খুব ধুনীয়াকৈ গাইছে একেবাৰে লাষ্টত যিটো পাৰ্টত আছে গানটো কৈ দিয়া না বুলি চ' এটি সুন্দৰ টিমে এটা পৰিপক্ক টিমে এখন সুন্দৰ ছবি আপোনালোকক উপহাৰ দিলে আপোনালোকে চালে আপোনালোকে মৰম দিলে আপোনালোকে সন্মান দিলে এতিয়া কথাটো হ'ল আপোনালোকলৈ এটি অনুৰোধ যাতে পৰৱৰ্তী সময়ত আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱ আত্মীয় কুটুম্বক এই ছবিখন চাবলৈ কওক যিসকলে এতিয়ালৈকে চোৱা নাই লগতে চেনেলটো KC ডিজিটেল ফ্লিপ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কওক বেল আইকনটো টিপিবলৈ কওক লাইক কৰিবলৈ কওক আৰু কমেণ্টছ দিবলৈ কওক গতিকে এইখিনিয়ে আপোনালোকৰ আমাৰ প্ৰতি অনুপ্ৰেৰণা আমাৰ প্ৰতি আশীৰ্বাদ আমাৰ প্ৰতি মানে ময়ো KC ডিজিটেল ফিল্মছৰ এটা অংশ গতিকে তেওঁলোকৰ লগত মই জড়িত হৈ আছোঁ সেইকাৰণে মই আমাৰ বুলি কৈছোঁ গতিকে আপোনালোকৰ এই মৰম চেনেহ আশীৰ্বাদে আমাক অনুপ্ৰাণিত কৰিব আমি আৰু ভাল ভাল KC ডিজিটেল ফিল্মছে আৰু ভাল ভাল ছবি আপোনালোকক উপহাৰ দিব পাৰিব চ' আজিলৈ এইখিনিকে কৈ বিদায় লৈছোঁ আপোনালোকৰ পৰা ধন্যবাদ